নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো কিয় আৰম্ভ কৰিছোঁ চাই থাকক সম্পূৰ্ণকৈ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, ক'লৈ যাওঁ কিয় যাওঁ বলক দেখুৱাই যাম। আৰু এতিয়া আহি পায়ে এয়া খাৰদি কাটিব লগাইছে, দেখিছেনে? আলু মটৰ, এয়া মটৰ গুচাত লগাইছে। আৰু আজি কিনো আছে, কিয়নো আলু মটৰ গুচাইছোঁ চাই যাওক ভিডিঅ'টো। আজি ভিডিঅ'টো যে আৰম্ভ কৰিছোঁ বিশেষ এটা কাৰণত বুলি কৈছিলোঁ, আৰু সেই কাৰণটো হ'ল আমাৰ এটা জেং বিহু দল আছিলে, আপোনালোকে হয়তো জানেই। আৰু সেই জেং বিহু দলৰ আজি এটা খানা আছে। আন কেইবছৰৰ দৰে এইবছৰো আমাৰ থেৰেজু জেং বিহু দলটি বিহুলৈ বুলি সাজু হৈছোঁ। আৰু সেইবাবে ভাবিলোঁ বিহু পোৱাৰ আগতে সকলোৱে মিলি লগে ভাগে এসাঁজ খাই লওঁ। সকলো লগ হোৱাৰ পাছতেই চাহকাপেৰে আজি খানাটো আৰম্ভ কৰিলোঁ। আৰু চাহকাপ খাই সকলো কামে কামে লাগি গ'ল। ভাত বনালে আৰু শাক পাচলি কটাত লাগিলে। পিছে খানাটোত কিন্তু মাছ মাংস ডিম সকলোখিনিয়ে আছিলে দেই। মাইকী মানুহৰ খানা বুলি ক'লে টেঙাটোতো থাকিবই নহয় জানো, লাগিলে সেয়া কুটিয়ে হওক বা খুন্দিয়ে হওক। আৰু বগৰী ছিজন যিহেতু, গতিকে গ্ৰুপত এজনীয়ে মেছেজ দিলে ৰাতিপুৱা, বোলে কাৰ ঘৰত বগৰী আছে লৈ আহিবি। আৰু বগৰী অনাই লৈ আহিলে, কুটি খুন্দি ধুনীয়াকৈ ধনিয়া চনিয়া দি খালোঁ। পিছে এয়া আকৌ লগে ভাগে খাইহে ভাল লাগে দেই, অকলে ঘৰত খাই ভাল নালাগে। পিছে খানা বুলি কওঁতে আমি আকৌ যিমান ফূৰ্তি পাইছোঁ, আমাৰ ল'ৰা ছোৱালীখিনিয়েও সিমানেই ফূৰ্তি পাইছে। সিহঁতিও লগ পাইছে আৰু গোটেই দিনটো ধূলি বালি লৈ খেলিছে। নাচনী যেতিয়া ৰান্ধনি হয় তেতিয়া কি গতি হয় জানে, বাকীসকলে যেতিয়া নাচি থাকে ৰান্ধনিৰো গা উঠিয়ে থাকে। সেইকাৰণে হেতাও লৰাই আছে আৰু আমাৰ ৰান্ধনিয়ে নাচিও আছে। আজিৰ খানাটোত পিছে সকলো আছিল যদিও আমাৰ দলটোৰ মূল মানুহগৰাকী উপস্থিত থাকিব নোৱাৰিলে, মানে অৰ্থাৎ শ্ৰদ্ধা ৰিণ্টি বাইদেউ। যিহেতু পৰীক্ষাৰ সময় আছিলে সেইবাবে বাইদেৱে আমাক সময় দিব নোৱাৰিলে। একো নাই, আকৌ বহাগত সকলোৱে মিলি খাম। ৰ'ব ভিডিঅ'টো চাই শেষেই কৰিলে। মই পিছে কোৱাই নহ'ল নহয় ভিডিঅ'টো কেতিয়া। পিছে আমি খানাটো খোৱা আকৌ 15-20 দিন মানেই হ'ল, মানে এলাহতেই ভিডিঅ'টো এডিট কৰিব আছিলে। আৰু আজি ভাবিলোঁ ভিডিঅ'টো বনাই দিয়েই দিওঁ। খানাটো খালোঁ যেতিয়া, ভিডিঅ'টো কৰিছিলোঁ যেতিয়া দি দিওঁ, সকলোকে দেখুৱাই দিওঁ। দাই দুখ নধৰিব আকৌ দেই, এলেহুৱা বুলি নক'ব মোক। সকলো যিহেতু একোজনী বোৱাৰী আৰু এনেইতো সকলো লগ হোৱাই নহয়, সেইবাবে খানাটোৰ চলেৰে সকলো লগ হ'লোঁ আৰু দিনটো সুন্দৰকৈ পাৰ কৰিলোঁ হাঁহি ধেমালিৰ মাজে। পিছে আমি আকৌ বিহু এপাকো নাচিছিলোঁ দেই, সকলো যিহেতু নচাতে ব্যস্ত হ'লোঁ সেইবাবে ভিডিঅ' কৰাই নহ'লে। মুঠতে সুন্দৰকৈ এটা দিন সকলোৱে লগ হৈ পাৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈ।